Ini perpula saya komen boleh zona juga alamat আমি খেলখন অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়িছো। বিচাৰক মণ্ডলীক আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছো। লগতে পৰ্যবেক্ষক মণ্ডলী আমাৰ মাজত আছে, তেওঁলোককো আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছো। আমাৰ এক বিনম্ৰ অনুৰোধ, পৰ্যবেক্ষকৰ আসনত যাতে কোনো অন্য ব্যক্তি নবহে তেওঁলোকৰ কাৰণে আমি সংৰক্ষিত আসন কৰি ৰাখিছোঁ। গতিকে তেওঁলোকৰ আসনত যাতে কোনো আন ব্যক্তি নবহে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আমি প্ৰেছৰ কাৰণে সুখীয়াকো আমি আসন ৰাখিছোঁ। আমাৰ প্ৰেছৰ সাংবাদিকসকল ধৰিব। গতিকে আমি আৰম্ভ কৰাৰ গতিকে আমি সমূহ দৰ্শকক খেলখন উপভোগ কৰাৰ ক্ষেত্ৰত আমাৰ বাতৰিত আহি উপস্থিত হোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি খেলখন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সমূহ দৰ্শকক আমি আমাৰ 2 নম্বৰ বাতৰিত আহি উপস্থিত হোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ। লগতে আমাৰ সমূহ বিচাৰক মণ্ডলী আৰু পৰ্যবেক্ষক সাংবাদিক বন্ধুসকল আমাৰ মাজত আহি উপস্থিত হৈছে। আমি খন্তেক সময় পিছতে আমাৰ আজিৰ আকাংক্ষিত উপহাৰ কুপৰ খেলখন আৰম্ভ কৰিম। গতিকে সকলোকে শৃংখলাবদ্ধভাৱে আসন গ্ৰহণ কৰি আজিৰ এই খেলখন যাতে শৃংখলিতভাৱে সমাপ্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সদৌতি ৰাইজলৈ বিনম্ৰ অনুৰোধ ৰাখিছোঁ। ধন্যবাদ। আমার তো স্টেম নাই। আমার মাজত আসন গ্রহণ করা বিচারক মন্ডলী লগতে সম্মানীয়
পর্যবেক্ষক মণ্ডলী, আমি বামাখাটা 1 নম্বৰ তৰুণ অংগৰ ফালৰ পৰা যিখন উপহাৰ কুপন খেল আজিৰ এই শুভ মুহূৰ্তত আৰম্ভ কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু এই খেলখন আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমি সদৌতি ৰাইজলৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে সৌফিদিনীয়া আমাৰ ভাৰতবৰ্ষৰে পেহেলগামত যিটো নাৰকীয় হত্যাকাণ্ড হৈ গ'ল, এই পাশবিক হত্যাকাণ্ডক আমি সকলোৱে গৰিহণা দিছোঁ আৰু আমি সমূহ আত্মাৰ সদ্গতি কামনাৰ অৰ্থে ভগৱানৰ ওচৰত 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা কৰিম। গতিকে আটাইকে থিয় হৈ 1 মিনিট সময় মৌন প্ৰাৰ্থনাত অংশ লোৱাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আমাৰ মৌন প্ৰাৰ্থনা আৰম্ভ হৈছে। আমি বামাখাটা 1 নম্বৰ তৰুণ অংগৰ ফালৰ পৰা খেলখন আৰম্ভ কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমি সকলোৱে জানো যে এই অনুষ্ঠানটো বহুকেইটি অনুষ্ঠানৰ সংমিশ্ৰণত আমাৰ অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে, বজালীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি পদক্ষেপ লৈ আগবাঢ়ি গৈ আছোঁ। এই অনুষ্ঠানটোৰ লগত সংলগ্ন হৈ আছে ইউনাইটেড ক্লাব, বামাখাটা কেন্দ্ৰগুৰি বজাৰ সমিতি, বামাখাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন, বামাখাটা মহিলা সমিতি, বামাখাটা কেন্দ্ৰগুৰি উন্নয়ন সমিতি আৰু শ্বহীদ ন্যাস সমিতি, এই আটাইকেইটি অনুষ্ঠানৰ সক্ৰিয় অংশগ্ৰহণত আমাৰ এই আজিৰ খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু আপোনালোকক এইখিনিতে আমি জনাব খুজিছোঁ যে এই খেলখন অকল যে বামাখাটা বা কেন্দুগুৰিৰ খেল এনেকুৱা নহয়, এই খেলখন সমগ্ৰ অসম জুৰি আমাৰ ব্যাপ্ত হৈ আছে। আৰু বিশেষকৈ এই অসমৰ যিখিনি সমস্যা আমি সমুদায় পালন কৰিব নোৱাৰিলেও আৰ্থিকভাৱে কিঞ্চিতভাৱে আমি সমগ্ৰ অসমত আমি সাহায্য কৰি আহিছোঁ। লগতে আমি বজালী অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিয়াৰ কাৰণে আমাৰ এই খেলখন, ইয়াত কোনো ব্যক্তিগত স্বাৰ্থৰ প্ৰভাৱ নপৰে, সম্পূৰ্ণ অনুষ্ঠান ভিত্তিক খেল। গতিকে এই খেলখন আমি পূৰ্বৰে পৰা চলি আহিছে আৰু আমি যিমান দূৰ পাৰোঁ এই খেলখন ৰাইজৰ মাজত, ৰাইজৰ দ্বাৰা, ৰাইজৰ অংশগ্ৰহণত আমি পাতিবলৈ চেষ্টা কৰি আহিছোঁ, যাতে স্বচ্ছতাটোৱে আমাৰ মূল লক্ষ্য। গতিকে স্বচ্ছতা দিশটো আমি আগত ৰাখি
আজিও আমি ৰাইজৰ মাজত ৰাইজৰ দ্বাৰা এই খেলখন অনুষ্ঠিত কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমি যিসমূহ টিকট আপোনালোকক এইখিনিতে জনাবলৈ পাই আমি সুখী হ'ম যে আমাৰ যিসমূহ টিকট বিক্ৰী হোৱা নাই সেইসমূহ টিকট ইতিমধ্যে আমি কেনচেল কৰিছোঁ। গতিকে আপোনালোকক এই সুসংবাদটো এই কাৰণতে দিছোঁ যে আমাৰ যিমানকেইটা পুৰস্কাৰ সিমানকেইজন বিজেতা আজি বাছনি হ'ব বিচাৰক মণ্ডলীৰ সন্মুখত, পৰ্যবেক্ষক মণ্ডলীৰ সন্মুখত। আমাৰ সাংবাদিক ভাইসকল তীক্ষ্ণ নজৰত আছে, আমি তেওঁলোকক তীক্ষ্ণ নজৰ ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ। এই কাৰণতে যে সংবাদ গোষ্ঠীয়ে হ'ল আমাৰ সহায়ৰ হাত, কাৰণ আমাক এতিয়া অসমৰ সমূহ ৰাইজে অন্তঃকৰণেৰে লৈছে আৰু ইয়াৰ গুৰুত্ব আছে আমাৰ সাংবাদিক বন্ধুসকল। গতিকে আমি আজিৰ এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা এক সম্বৰ্ধনা অনুষ্ঠান আছে আৰু এই সম্বৰ্ধনা অনুষ্ঠানলৈ আমি আগবাঢ়িছোঁ। পুনতে আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ মুখ্য বিচাৰক শ্ৰীযুত লক্ষীকান্ত ৰাজদেৱক। তেখেতক আটাইয়ে চিনি পায়। হাউলিৰ ৰাস উৎসৱৰ লগত যিখন খেল, এই খেলখনৰ লগত বিশেষভাৱে জড়িত হৈ আছিল আৰু আমাৰ পূৰ্বৰে পৰা মুখ্য বিচাৰক হিচাপে আছে। গতিকে তেওঁক এখন আমাৰ ফালৰ পৰা ফুলৰ গামোচাৰে আদৰিব। আমাৰ উপহাৰ কুপন খেলৰ সভাপতি সতীশ পাত্ৰী। মই ইয়াৰ পিছতে আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ অতিকে চিনাকি আমাৰ আজিৰ অনুষ্ঠানৰ বিচাৰক তথা সমন্বয়ক। আপোনালোক আটাইয়ে জানে পাঠশালাত কিছু কেইদিন আগতে অনুষ্ঠিত হৈ যোৱা অসম সাহিত্য সভাৰ সপ্তমতম অধিৱেশনৰ তেখেত আছিল সাধাৰণ সম্পাদক। মই তেখেতক চিনাকি কৰি দিছোঁ গিৰিধৰ চৌধুৰী। মই গিৰিধৰ চৌধুৰী ফুলাম গামোচাৰে আদৰৰ কাৰণে হীৰেন তালুকদাৰক আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ যে আমাৰ অতিকেই সহায়স্বৰূপ অধিবক্তা পাঠশালাৰ অতিকে অগ্ৰণী ভূমিকা লোৱা ধনজিৎ দাসদেৱক মই তেখেতক এখন ফুলাম গামোচাৰে আদৰাৰ কাৰণে হিমাংশু তালুকদাৰক অনুৰোধ কৰিছোঁ। আমি ইয়াৰ পিছতে চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ অতিকে আমাৰ এই অনুষ্ঠানটোৰ লগত লাগি থকা, অকল এই অনুষ্ঠানৰে নহয় বজালী অঞ্চলত বিভিন্ন অনুষ্ঠানৰ লগত তেখেত জড়িত। আমাৰ যিমানবোৰ অনুষ্ঠান হয় তেখেতক আমি মাতি আনো। বয়োজ্যেষ্ঠ নাগৰিক হিচাপে আমি সকলোৱে জানো এক সময়ৰ আৱাহন থিয়েটাৰৰ প্ৰযোজক, তাৰপিছতে আমাৰ অসম সৌৰভ বঁটা প্ৰাপক আৰু সৰুদিনা ভট্টদেৱ বিশ্ববিদ্যালয়ে তেখেতলৈ আগবঢ়াইছে ডক্টৰেট ডিগ্ৰী মাননীয় কৃষ্ণ ৰয়দেৱ। তেখেতক এখন ফুলাম গামোচাৰে বৰণ কৰিব আমাৰ হোমেশ্বৰ চৌধুৰী ডাঙৰীয়া। ইয়াৰ পিছতে আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ
আন এজন অধিবক্তা আমাৰ সকলোৰে চিনাকি হাদেৰী অঞ্চলৰ আমাৰ গজালি কোৰ্টৰ লগত জড়িত নিতুল শৰ্মাদেৱ আমাৰ লগত সদায় লাগি থাকে। তেখেতক বৰণ কৰাৰ কাৰণে অনাদি পাতৃক আহ্বান জনাইছোঁ। ইয়াৰ পিছতে আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ প্ৰাগজ্যোতি ক্লাব পাটাচাৰকুছিৰ সভাপতি মাননীয় ৰফিকুল সহদেৱক। তেখেতক এখন ফুলাম গামোচাৰে বৰণ কৰিব ফুলেন তালুকদাৰ। ইয়াৰ পিছতে আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ আমাৰ এই অঞ্চলৰে নহয়, বজালী অঞ্চলৰ এজন প্ৰখ্যাত চিকিৎসক হৈ পৰিছে। ৰাইজে সকলোৱে জানে আমাৰ বামাখাতাৰে সন্তান সুচিকিৎসক ডাক্তৰ ফুলেন তালুকদাৰ। তেখেতক এখন ফুলাম গামোচাৰে বৰণ কৰাৰ কাৰণে ঈশ্বৰ তালুকদাৰক অনুৰোধ কৰিছোঁ। আমি পৰ্যবেক্ষক সকলক এতিয়া আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ আৰু পৰ্যবেক্ষকসকলক চিনাকি কৰি দিব আমাৰ সোমেশ্বৰ চৌধুৰী ডাঙৰীয়া। আমাৰ আজি অনুষ্ঠানত উপস্থিত হোৱা সকলো পৰ্যবেক্ষকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰ্যবেক্ষক এই অনুষ্ঠানত থকা ব্যক্তিসকলক আমি চিনাকি কৰাৰ ইচ্ছা কৰিব নহ'ব। ষ্টাৰ্ট কৰি পৰ্যন্ত জাতীয় বিদ্যালয় মহিনুল ইসলাম উপসভাপতি প্রাথমিক স্কুল আনে রূপন দাস क्या हम करें आनंद खातरिया ब्रेन नंबर 1 है विपुल चौधरी अभियंता लीडर वर्मन अवहलप्त अभियंता भरपूर অনবরত গঠন অধ্যক্ষ বাদরা মহাবিদ্যালয় সমুদ্রবাদগিরি কার্য সম্পাদক পৌর সঞ্চালক প্রাক্তন বিজন নয়ন প্রথম অহামে নগেন সুন্দরী আমার মধ্যে উপস্থিত আছেন উপস্থিত এখন তরুণ সংঘ মিডিল তালুকদার সহকারী সাধারণ সম্পাদক অসম জাতীয় যুৱশক্তি পৰিষদ মিডিল তালুকদাৰ যতীন চৌধুৰী মুদ্র প্রণব গোস্বামী হাঙ্গারি প্রণব গোস্বামী রানা হাঙ্গারি জগন তালুকদার বিক্রম চৌধুরী একশো জগন তালুকদার দুপুর কুমার হয় গগন হমা সত্তর কপি গগন হমা মহেশ কলিতা অবহেলাপ্ত গণিত গণেশ বড়ুয়া অবহেলাপ্ত বিক্রম কৌশল স্কুল কপিস কলিতা অনুপস্থিত ডিম্বেশ্বর তালুকদার প্রভাত তালুকদার আমার মধ্যে কবুতর উপস্থিত হচ্ছে সিংহ হমা আমি সেখানে সিংহ হমা পাঠালা প্রাণীদের বড়ুয়া বিনয়গড় আমার মধ্যে উপস্থিত হচ্ছে প্রাণীদের বড়ুয়া সেখানে আমি এখানে ফুলান গামছা আদরিছোঁ জনাইছোঁ বিপদ তালুকদার আমার মধ্যে উপস্থিত হচ্ছে নারায়ণ চৌধুরী মির্জা নারায়ণ চৌধুরী প্রদীপ কলিতা বলা করি প্রদীপ কলিতা যিসকল পৰ্যবেক্ষক অনুপস্থিত আছে আইডা আমি সম্পৰ্ক জনাম গতিকে আমি এতিয়া
उत्तर दिल्ली पौरसभा আমি আটাইকে অভিনন্দন মধ্যে আদরগুলো আমার উত্তরপ্রদেশ আমার এই সেটা কি ঘোরা আমার দুজন ব্যক্তি থাকে তেওঁলোকক অপাতরে অনুরোধ জনাইছো আমি এখন আদরগুলো আমার সমিতি আহ্বান জনাইছো তেওঁলোকে আজি এই খেলখন দুয়োখন খেল আনুষ্ঠানিকভাৱে ঘূৰাই থাকিব গতিকে আমি আশা ৰাখিছো আমাৰ সম্পূৰ্ণ অনুষ্ঠানটো সোনকালতে শেষ হ'ল ইয়াৰ পিছত আমি আমাৰ এই খেলখন সম্পূৰ্ণভাৱে পৰিচালনা কৰাৰ কাৰণে সমন্বয়ক মাননীয় গিৰিজা চৌধুৰীদেৱক আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ আৰু তেখেতে আজি এই খেলখন সম্পূৰ্ণ দুয়োখন খেলি মনোৰঞ্জনমূলক খেল আৰু উপহাৰসমূহ খেল দুয়োখন তেওঁলোকে অনুষ্ঠিত কৰি সুন্দৰভাৱে চলাব বুলি আমি আশা ৰাখিছোঁ মামাঘাটা ১ নম্বৰ পৌৰসভাৰ বহুমুখী প্ৰকল্প ৰূপায়ণাৰ্থে আজিৰ এই ইউনাইটেড ক্লাব মামাঘাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু মামাঘাটা কেন্দ্ৰীয় বজাৰ সমিতিৰ সৌজন্য যি উপহাৰ খেল এই খেলখন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আমি আটাইলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত থকা মুখ্য বিচাৰক মণ্ডলী পৰ্যবেক্ষক মণ্ডলী সভাপতি সদাশয় ৰাইজ সাংবাদিক বন্ধুসকল আৰু এই অনুষ্ঠানৰ লগত জড়িত আমাৰ যিসকল সভাপতি আছে আটাইলৈ পুনৰবাৰ আমি সেৱা জনাইছোঁ আৰু কৰোঁতে এই বহিৰ যিখন খেল এই বহিৰ খেলখন আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ তাৰ আগতে বহিৰ খেলৰ যিটো নিয়মাৱলী এইটো আপোনালোকক অৱগত কৰিছোঁ আমাৰ মুঠ বহিৰ সংখ্যা হ'ব ৩০,৬৬৪টা আৰু ইয়াত নম্বৰ থাকিব 10,101ৰ পৰা 40,775লৈকে পুৰস্কাৰ প্ৰাপ্তিৰ বাবে 10,101তকৈ সৰু আৰু 40,775তকৈ ডাঙৰ সংখ্যা হ'ব নোৱাৰিব কাৰ্যালয়ত খুচুৰা বিক্ৰী হোৱা বহিৰ নম্বৰসমূহ খেলৰ পৰা বাতিল কৰা হ'ব উপহাৰ কুপনত সন্নিবিষ্ট আৰু আজিৰ খেলৰ প্ৰাসংগিক নিয়মসমূহ এই নিয়মাৱলীত অন্তৰ্ভুক্ত হ'ব বাতিল কৰা নম্বৰসমূহ পুৰস্কাৰ প্ৰাপ্তিৰ নম্বৰ হ'ব নোৱাৰে 80 নম্বৰৰ বিপৰীতে এটাই পুৰস্কাৰ দিয়া হ'ব খেলখন বিজুলী পন্থাৰ দ্বাৰা খেল হ'ব আপোনালোকে দেখিছে পাংখা ইতিমধ্যে আছে খেলখন বিজুলী পন্থাৰ দ্বাৰা খেল হ'ব আৰু এই খেলখন আমি আমাৰ পৰ্যবেক্ষক মণ্ডলীক পৰীক্ষা কৰি চোৱাৰ কাৰণে অন্তত আহি এই কামটো কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ পৰ্যবেক্ষকৰ ফালৰ পৰা কেইজনমানে এজনক পাংখাই এখন যাতে তেওঁলোক পৰীক্ষা কৰে মই আহ্বান জনাইছোঁ আহক আপোনালোকে খেলখনৰ বাবে 5খন বিজুলী পন্থা ব্যৱহৃত কৰা হ'ব প্ৰতিখন পাংখাৰ ক্ৰমে 1, 10, 1,000 আৰু অযুত স্থান হিচাপে নামাকৰণ কৰা হ'ব 1, 10, 1,000 এই স্থান কেইটাৰ পাংখাসমূহ শূন্য সংখ্যাৰ পৰা 9লৈ 10টালৈ অংক থাকিব আৰু অযুতৰ পৰা অযুতৰ স্থানত যিখন পাংখা থাকিব তাতে 1, 2, 3, 4 এই 4টা সংখ্যা থাকিব যিহেতুকে আমাৰ খেলৰ শেষৰ যিটো নম্বৰ এইটো আমাৰ 40,775ৰ ভিতৰত আছে সেইকাৰণে আমি 4 সংখ্যাৰ শেষ সংখ্যা হিচাপে ইয়াত কৰা হৈছে প্ৰথম পুৰস্কাৰ 5টি নম্বৰ নিৰ্ণয় কৰা হ'ব তাৰপিছত একাধিক্ৰমে দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম স্থানলৈ পুৰস্কাৰ 5টি নম্বৰ নিৰ্ণয় কৰা হ'ব প্ৰতিটো স্থানাংক 1, 10, 1,000 অযুত
একোজনকৈ এজনকৈ পাঁচজন ব্যক্তি একেলগে বিজুলী পাংখা ঘূৰাই নম্বৰ নিদিব পৰা হ'ব। বিজুলী পাংখাৰ ঘূৰণৰ অধিক সংখ্যক হ'লেও ঘূৰণৰ ডবল বেছি হ'ব। যিটো কুপনৰ খেল বিজুলী আৰু এটা চেৰকি আহিব যিটো চেৰকি সেইটো বৰ্তমান খেলতে এতিয়া বহিন বিজুলী সৰবৰাহ বন্ধ হ'লে সম্পূৰ্ণ নতুনকৈ বিজুলী পাংখা ঘূৰোৱা হ'ব আৰু এই ক্ষেত্ৰত বিচাৰকৰ সিদ্ধান্ত চূড়ান্ত অনুষ্ঠিত হ'ব। খেল চলি থকা সময়ত কোনো বিশেষ সিদ্ধান্ত ল'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'লে খেল পৰিচালনা সমিতিৰ লগত আলোচনা কৰি বিচাৰক মণ্ডলে সিদ্ধান্ত গ্ৰহণ কৰিব। উপহাৰ কুপনৰ বিপৰীত পৃষ্ঠাত লিখিত নিয়মাৱলীসমূহ ইয়াৰ লগত প্ৰযোজ্য হ'ব। বহিৰ খেলৰ পুৰস্কাৰৰ বাবে কেৱল উল্লেখিত ধৰণে প্ৰদান কৰা হ'ব। যদিও তাত আমাৰ আইফোনৰ কথাটো আছে, তাত যিখিনি আমাৰ 50,000 টকাৰ লগত লিখা আছে সেইখিনিয়ে ইয়াত দিয়া হ'ব আৰু সেই ক্ষেত্ৰত প্ৰযোজ্য হ'ব। আপোনালোক আটাই জ্ঞাত যে বামাঘাটত 1 নম্বৰ দৌৰ সংঘৰ বহুমুখী প্ৰকল্প ৰূপায়ণৰ যি খেল, এই খেলখনৰ দ্বাৰাই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বজালী অঞ্চলৰ দুৰ্গম স্থানক ধৰি বিভিন্ন উন্নয়নমূলক কামত বিশেষভাৱে সহায় কৰি আহিছে অনুষ্ঠানটোৱে। এই অনুষ্ঠানটোৱে এক লেখকমূলক অনুষ্ঠান হিচাপে সমগ্ৰ বজালী সমগ্ৰ অসমতে পৰিগণিত হৈছে আৰু ইয়াৰ পৰাই আমি প্ৰতি বছৰে এইবিলাক নতুন বাৰ্তা পাওঁ, যি বাৰ্তা হয়তো মানুহক উৎসাহিত কৰিছে যে সমাজৰ হিতৰ কাৰণে, জনজনৰ হিতৰ কাৰণে, দেশৰ হিতৰ কাৰণে যে কিবা কিবি কৰিবলৈ আমাৰ দায়িত্ব আছে, সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ যি দায়িত্ব আছে। ইতিমধ্যে আমাৰ পৰ্যবেক্ষক মণ্ডলী আমাৰ যিখিনি পাংখা এইখিনি পৰীক্ষা কৰি চাইছে আৰু পৰীক্ষা চালি কৰাৰ ক্ষেত্ৰত কেনেকুৱা পালে আমাৰ এগৰাকী পৰ্যবেক্ষক আছে, গুৱাহাটীৰ পৰা আহিছে। পাংখাবিলাক আপুনি পৰীক্ষা কৰিছে, কি পালে? সুন্দৰ সুন্দৰ। এইটো পাংখাটো কোনো ব্যতিক্ৰম হোৱা নাই। আমি নম্বৰৰ হয়তো অলপ স্পীড লৈ কম হ'ব, বেছি হ'ব, সেইটো কোনো ভুল নাই। কি ক'ব মানুহৰ লগত? ঠিকে আছে, এইটো অলপ সুন্দৰ হৈছিল, সেইকাৰণে আমি 4বাৰ চালো, বাকী ঠিক আছে, সুন্দৰ। আমাৰ মাজত অন্য এগৰাকী পৰ্যবেক্ষক আছে, আমাৰ দীৰ্ঘ ভ্ৰমণৰ আমাৰ এই খেলৰ পৰ্যবেক্ষক হিচাপে মাতিছে, গতিকে ইয়াৰ উদ্দেশ্যে সকলোৱে প্ৰথমতে আদৰ সম্ভাষণ জনালো। আমাৰ যিখন ইয়াত পাংখা আহিছে আমি চেক কৰিলো, গতিকে এতিয়ালৈকে আমি ঠিকেই পাইছো। মই বিশেষকৈ 1000 অধিক চালো, দুবাৰ মাৰি চালো, 2বাৰতে শুদ্ধ পাইছো। আটাইখিনি পাংখা পৰীক্ষা কৰা আৰু এজন ব্যক্তি আছে, আপুনি পাংখা পৰীক্ষা কৰিছে, কেনেকুৱা পাইছে? আমি যিখিনি পৰীক্ষা কৰি পালো, কি ঘূৰতে ঠিকেই আছে, সেইটো কোনো অসুবিধা পোৱা নাই, ভালেই। ইতিমধ্যে পৰ্যবেক্ষক মণ্ডলে কৈছে যে আটাইখন পাংখা সঠিকভাৱে আছে, সঠিক ধৰণত আছে আৰু সঠিক নম্বৰ নিৰূপণ কৰি আছে। সেয়ে আমি খেল আৰম্ভ কৰিবলৈ আগবাঢ়িছো আৰু আমাৰ প্ৰথম খেল আহিব আমাৰ বহিৰ নম্বৰৰ খেলৰ ওপৰত। আৰু আজি বহিৰ নম্বৰৰ যিখন খেল, এই খেলখন আমি এতিয়া আৰম্ভ কৰিম আৰু এই খেলখনত আপোনালোক আটাই জ্ঞাত যে ইয়াত নম্বৰসমূহ আছে 10,101 পৰা 40,775 ভিতৰত। এই নম্বৰৰ ভিতৰত আহিব লাগিব আৰু আমি পদতে আমি প্ৰথমগৰাকী বহিৰ নম্বৰ ভাগ্যতা নিৰূপণ কৰাৰ কাৰণে আমি আগবাঢ়িছো। পলমভাৱে দৰ্শকৰ ফালৰ 5জন আহিব লাগে আৰু আমাৰ এই যি আমাৰ পাংখাৰ চুইচ আছে এই চুইচ অন কৰিব লাগে। এইফালে আহক, এইফালে আহক, 5জন আহক। পাঁচজন আহিছে, এতিয়া আপোনালোকে চুইচ বিলাক অন কৰি দিয়ক, চুইচ অন কৰি দিয়ক, চুইচ অন কৰি দিয়ক। অফ কৰি দিয়ক, এতিয়া আটাই অফ কৰি আপোনালোক তাত থাকক। আমি প্ৰথমগৰাকী বহিৰ নম্বৰ ভাগ্যৱান বিচাৰি আমি খেলখন আৰম্ভ কৰিছো। বামাঘাটৰ 1 নম্বৰ দৌৰ সংঘৰ বহুমুখী প্ৰকল্প ৰূপায়ণাৰ্থে যি আমাৰ খেল, এই খেলখন আৰম্ভ হৈছে। প্ৰথমে আমাৰ ইয়াত বহিৰ খেল আৰু বহিৰ নম্বৰৰ আমি
খেলখিনি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এই নম্বৰ 2101 পৰা 40,775 ভিতৰত আহিব লাগিব। আৰু আমি যেতিয়া আমাৰ বৈদ্যুতিক পাংখাসমূহে আমাৰ নিৰ্ধাৰণ কৰি দিব নম্বৰ, তাৰপিছত সেই বহীটো আমাৰ বিক্ৰী হোৱা বা সেই বহীটো আমাৰ সঠিকভাৱে বিক্ৰী হয়। সঠিকভাৱে এইকাৰণে কৈছোঁ যে আমাৰ কাউণ্টাৰ বিক্ৰী নোহোৱা হ'ব লাগিব, কাৰণ এই খেলখন যিমান তাৰিখ কষ্টলিকা বেলেগ য'ত পৰৱৰ্তী চেষ্টা চলাই অহা হৈছে আৰম্ভণিৰ পৰা, যাতে ইয়াত কোনো ধৰণৰ যে বিসংগতি নাথাকে তাৰ প্ৰতি অতি মুহূৰ্তত লক্ষ্য ৰখা হৈছে। আৰু এই ক্ষেত্ৰত আপোনালোকৰ পৰা আমি সহায় সহযোগিতাৰ কথা উপদেশ আমি কামনা কৰিছোঁ, যাতে এই খেলৰ যিটো গৰিমা এই গৰিমা সদায় থাকি যায়। আমাৰ হাজাৰটো চাব লাগে এই পৰ্যবেক্ষকৰ ফালৰ পৰা, হাজাৰৰ সংখ্যাটো অকণমান চাব ভাল, হাজাৰৰ যিটো আছে বিচাৰকৰ ফালৰ পৰা চাব পাৰে। অযুতটো চাই যাওক। অযুত নহয়, হাজাৰটো বেছিকে আছে, অযুতটো ঠিকে আছে। চাওকচোন, অযুত ঠিকে আছে, হাজাৰকে আছে। সন্মুখৰ পৰা চাব, অযুতটো চাই যাওক, সন্মুখৰ পৰা চাওক, ঠিক আছে। অযুতটো তিনিতে আছে, হাজাৰৰ এইটো ঘূৰাব লাগিব, এজন আহিব লাগে বুলি কৈছে। চুইচ অন কৰি না, অন কৰি অন অফ কৰি যায়। সন্মুখৰ পৰা চালে আপোনালোকে গোটেই নম্বৰটো পাব, কিন্তু এঠাই গৈ একফালৰ পৰা যদি আপোনালোকে যদি চাইডৰ পৰা চাই তেতিয়াহ'লে বেলেগ দেখিব। ইয়াত যদি আমাৰ যিটো অযুত সন্মুখৰ পৰা চালে চাব পাৰিব, তিনিতে আছে এইটো। আমাৰ যিসকলে আমাৰ দৃশ্য লৈ আছে বা দৃশ্যবোৰ আছে কেমেৰা লৈছে, তেওঁলোকেই নিশ্চয় পাব। অযুতটো চালে ভাল হয়। ঠিকে আছে, ঠিকে আছে। অযুত ঠিকে আছে, তেওঁলোকে আপোনাৰ কেমেৰাৰ পৰা লাইট তোলা চলি আছে, সকলোৱে চাই থাকিব পাৰিছে। এতিয়া আমি হাজাৰৰ সংখ্যাৰ মানে পাই যাম। এইখন হৈছে বুকৰ খেল, বৰ্তমান বুকৰ খেল হৈ আছে। আৰু কোনে ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু যিসকলে নতুনকৈ আহিছে পেজটো ফ'ল' কৰি ৰাখিব। আমাৰ একৰ ঘৰ হৈছে 0-0, দহৰ ঘৰ হৈছে 8-8, শতকৰ ঘৰ হৈছে 7-7, হাজাৰ ঘৰটো 7-7 আৰু অযুতৰ ঘৰ হৈছে 3-3, 3-7-7-8-0, 3-7-7-8-0। এইটো নম্বৰ আমাৰ বিক্ৰী হোৱা পৰা এইটো আচলতে নাই, এইটো চাই ল'ব। তাৰপিছতে আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম। বিক্ৰী হৈছে না নাই এইটো কুপন মানে কি বিক্ৰী হৈছে না নাই এটা বৰ্তমান চাব, চাই কিনেহে জনাব। আমাৰ যিবিলাক কম্পিউটাৰ চাই আছে, এই কুপন এই ঘড়ীটো বিক্ৰী হোৱা নাই, এইটো খেলখন হ'ব। আৰু আমি নিজৰ ভাগ্যৱান আগুৱাই যাম, আকৌ পাঁচজন আহিব লাগে। আৰু আপোনালোকে যিসকলে ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি ল'ব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু এই অলপ আগত যিটো নাম্বাৰ আহিছে এইটো নাম্বাৰৰ খেলৰ বুকটো বিক্ৰী হোৱা নাই, সেইকাৰণে খেলখন মানে কি আকৌ এবাৰ ঘূৰাব। এইটো ৰিটাৰ্ণ ঘূৰাব, আকৌ এবাৰ ৰিপ্লেচ কৰিব। ৰি হৈ গ'ল। আমাৰ যিখন খেলা খেলখন আমি যিমান পাৰোঁ
সংখ্যা বঢ়াব আমি চেষ্টা চলাইছোঁ প্ৰথম যিটো নাম্বাৰ আহিছিলে সেইটো যিহেতু আমাৰ বিক্ৰী হোৱা বহীৰ ভিতৰত আছে সেইটো আমি পঞ্চায়তে নাটক কৰিছোঁ আৰু পুনৰ প্ৰথমগৰাকী ভাগ্যৱান অৰ্থাৎ প্ৰথমগৰাকী বহীৰ খেলৰ যি পুৰস্কাৰ পাবলগীয়া আছে তেখেতৰ এই নম্বৰটো আমি দিবৰ কাৰণে আহ্বান কৰিছোঁ আমাৰ নম্বৰ আহিব লাগিব 10,101 পৰা 40,775 ভিতৰত আমাৰ একক হৈছে 10,2,9,000 হৈছে 0 আৰু 4 আহিছে অৰ্থাৎ আমাৰ 40,901 আহিছে কিন্তু আমাৰ সংখ্যা আছে 40,775 গতিকে এইটো আমাৰ আচলতে যি বহী নম্বৰ তাতকৈ ওপৰত আছে এইটো আমি পঞ্চায়তে নাকচ কৰিছোঁ কাৰণ আমাৰ যি নম্বৰ তাতকৈ ওপৰত আছে গতিকে আপোনাৰ ওচৰত বাদ যোৱাকৈ আমি প্ৰথমতে ভাগ্য নিৰ্ধাৰণ কৰি আবেদন আহিব লাগে এটা অফ করে দেয় আচ্ছা তারা আমার খেল চলি আছে আৰু খেল যিমান পাৰি সংখ্যা বঢ়াবলৈ যত্ন চেষ্টা চলোৱা হৈছে এই ক্ষেত্ৰত হয়তো বিভিন্নজনে খেল উপভোগ কৰি আছে আৰু আমি এই যিখন বহীৰ খেল এই খেলখন প্ৰথমে আৰম্ভ কৰিছোঁ বহীৰ খেলখনৰ পিছত এবাৰ মূল যিখন খেল সেইখনো আজি অলপ পিছতে আৰম্ভ হ'ব আমি প্ৰথমগৰাকী ভাগ্যৱান বিচাৰি খেলখন খেলি আছোঁ আমাৰ বিচাৰক পৰ্যবেক্ষণৰ পৰা আহিব লাগে আমাৰ প্ৰথম কথা আমাৰ এককটো চাব লাগে আৰু আমাৰ ওজন দুটা চাব লাগে আপোনালোকৰ পৰা সেই আমাৰ অভিভাৱক আছে আহক বিচাৰকৰ পৰা আহক একক আৰু ওজনটো চাব লাগে একক আৰু ওজন আমি চাব দিছোঁ কি ক'ব বাৰু আমাৰ দুটা লোকে বিদেশে দুজন আহিব লাগে আটাইতকৈ এইটো ওজনটো আৰু এককটো কাম কৰি দিয়া অফ কৰি দিয়া খেল চলি আছে উপভোগ কৰি আছে কিন্তু আকৌ পুৰস্কাৰ দিব পৰা নাই কোনো ভাগ্যৱান মিলালে কি হ'ব মানুহ বহুত জবাব দি আছে পুৰস্কাৰ দিব আচলতে এইবাৰ ভাগ্যৱানজনে পাব সঁচাকৈ আৰু এইবাৰ তৃতীয়বাৰ হ'ব পাই যাব এইবাৰ নিশ্চয় এটা সাংস্কৃতিক ফল ওলাব বুলি ভাবোঁ
অতি শুদ্ধভাৱে কাষত ওলাব আৰু পাবলগীয়া পাব বুলি আমাৰ দুগৰাকী ব্যক্তি আমাৰ ৰমন শৰ্মা আৰু অমৃতবাদী কৈছে এক প্ৰকাৰ নিৰ্ধাৰণ কৰিছে যে পাব এই বস্তুটো এইবাৰ নিশ্চয় আমি বহিৰ নম্বৰ যিগৰাকী আমাৰ ভিতৰত সেইগৰাকী আমি বিচাৰি পাব পাৰিম সেইটো আশা ৰাখিছোঁ চাই লওক ক'ব বিচাৰ কি ক'ব আমি গোটেইখিনি কথা আমি যাতে সুন্দৰভাৱে কৰিব ডাঙৰ চেষ্টা চলাইছোঁ এখনৰ ঘৰ আছে আমাৰ 8-8 দহৰ ঘৰত 0 শতকৰ ঘৰত 4-4 হাজাৰ ঘৰত 2-2 আৰু অযুতৰ ঘৰত 3-3 32408 32,408 এইটো আমাৰ বিক্ৰী হোৱা বহীত আছে চাব আৰু তাৰপিছত আমি আনুষ্ঠানিকভাৱে এই ফলাফল ঘোষণা কৰিম এইটো বিক্ৰী হোৱা বহীত আছে আৰু এই পুৰস্কাৰটি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ কাৰণে আমাৰ মুখ্য বিচাৰক সন্মানীয় লক্ষী ৰাজীৱ নমস্কাৰ প্ৰথম বহী নম্বৰৰ সংখ্যাটো আহিছে 32408 অৰ্থাৎ 32,408 32408 32,408 এইটোতে আমাৰ 2 নম্বৰৰ প্ৰথম পুৰস্কাৰ হিচাপে গ্ৰহণ কৰিছোঁ আৰু লগে লগে দ্বিতীয় পুৰস্কাৰ আগবাঢ়িছোঁ আজিৰ ফলত দ্বিতীয় পুৰস্কাৰ আছে আইফোন এটা অথবা আমাৰ 50,000 টকা দ্বিতীয়গৰাকী বহীৰ খেলৰ ভাগ্যৱান নিৰ্ধাৰণ কৰা কাৰণে আকৌ 5জন আবেদন জনাইছোঁ আৰু 5জন আহিব লাগে আৰু দ্বিতীয়গৰাকী ভাগ্যৱান নিৰ্ধাৰণ কৰিব লাগে 32,408 32,408 এইটো আমাৰ প্ৰথমগৰাকী আমাৰ বহীৰ খেলৰ পুৰস্কাৰ এটা বুজিলা আগুৱাই যাওক এটা অফ করে দাও অফ করে আসবো আমার ইতিমধ্যে বহুত অবস্থায় চলি আছে আর আমি এই খেলখন ষষ্ঠলৈকে চেষ্টা চলাইছো আমার এই অঞ্চলৰে যদিও জন্ম হৈছে বাসিন্দা এটা কৰ্মসূত্ৰে গুৱাহাটীতে আছে আৰু মানুহৰ জন্মস্থলটো কৰ্মস্থলৰে আচলতে দেখিবলৈ সেইটো সম্পন্ন হ'ব পাৰে বুলি বহুত দেখা যায় 50% মানুহ এনেধৰণে আচলতে কৰ্মস্থলী কৰি আৰু যদিও চলি আছে প্ৰতিদিন অসমীয়া যদি হোৱা হয় কি হ'ব আজিকালি বহুত কৰি ওদাৰী অঞ্চলৰ এই ঐতিহ্যপূৰ্ণ মামাহাটত এই এখন তৰুণ সংঘ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে জন্ম হৈছিল আৰু তেতিয়াৰ পৰা পৰ্যায়ক্ৰমে কিছু কিছু মহান ব্যক্তিৰ দূৰদৰ্শিতা আৰু পাৰদৰ্শিতা মহান ত্যাগৰ ফলত এই অনুষ্ঠান জন্ম হৈছিল আৰু এই অনুষ্ঠানত নতুন প্ৰজন্মই বিভিন্ন ধৰণে বিভিন্ন সামাজিক কামত জড়িত হৈ আজি এই পৰ্যায় পাইছে এনেধৰণৰ অনুষ্ঠানে ব্যক্তিকেন্দ্ৰিক নহয় সামাজিকভাৱে অনুষ্ঠানটো জীয়াই ৰখাৰ কাৰণে প্ৰয়াস কৰিছে আৰু সেই চেগতে আজি অনুষ্ঠানত যিসকল বিশিষ্ট ব্যক্তি ইয়াত অংশগ্ৰহণ কৰিছে সেইসকল ব্যক্তিলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ এই সমূহ সদস্যক মই কৰিছোঁ ধন্যবাদ এই অনুষ্ঠানে এইদৰে খেলা আমাক খেল উদযাপন কৰা নহয় বিভিন্ন সামাজিক কাম কৰি আছে আমি দ্বিতীয় আমি গৰাকী বহীৰ যি আমাৰ বিজেতাৰ নম্বৰ লৈ আহিছোঁ একেলগে কৰিছে 7-7 দহৰ কৰিছে 0-0 হাজাৰ শতকৰ কৰিছে 9-9 হাজাৰ কৰিছে 4-4 আৰু অযুতৰ কৰিছে 2-2 24907 24,907
এইটো আমাৰ বিক্ৰী সমাধিকত বহীত আছে চাব আৰু তাৰপিছত আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম। ফোন নকৰবি 24907 24,907 এইটো আমাৰ বিক্ৰী হোৱা বহীত আছে আৰু এই পুৰস্কাৰটো আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ কাৰণে আপোনালোক আটাইৰে চিনাকি অসম গৌৰৱ তথা আমাৰ অসমীয়া সন্ত্ৰী কৃষ্ণ গৌৰৱ চলাইছে। 2 নম্বৰ পুৰস্কাৰ 24907 24,907 24,907 এইটোকে আমি দ্বিতীয় পুৰস্কাৰ হিচাপে ঘোষণা কৰিছোঁ আৰু লগে লগে তৃতীয় পুৰস্কাৰ আগবাঢ়িছোঁ। আহিবলগা আমাৰ আকৌ 5জন তৃতীয়গৰাকী ভাগ্যৱান নিৰ্মাণ কৰাৰ কাৰণে 24907 24,907 আৰু কলম দিব নালাগে পুৰস্কাৰ নালাগে নেকি? পাঁচগৰাকী আহক। আমি বিভিন্ন ৰকমৰ খেল খেলি আছো। ইয়াৰ পিছত আকৌ আমাৰ মূল খেলখন আছে য'ত নেকি আমাৰ কেইবাটাও পুৰস্কাৰ আছে বা বিভিন্ন পদক আছে। আমাৰ খেলৰ লগত এগৰাকী জড়িত ব্যক্তি আছে আমাৰ চিন্ময়দা, কি ক'ব লাগিব? অতি সুন্দৰ একদম তৰুণকৈ যি স্বচ্ছতাৰে আজি এই খেলখন অনুষ্ঠিত হৈছে তাৰ কাৰণে মই কাৰ্যকৰ্তা মোৰ শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতে আমাৰ দলসমূহত অংশগ্ৰহণ এই ধৰণৰ বিকাশে স্বচ্ছকে অতি নিখুঁত চেষ্টা কৰালৈ গৈছোঁ। আমি প্ৰতিটো মুহূৰ্তত নিকা স্বচ্ছ কৰাৰ কাৰণে যথেষ্ট চেষ্টা চলাইছোঁ আৰু তাৰ কাৰণে আমি প্ৰতি ক্ষেত্ৰতে আমাৰ বিচাৰক মণ্ডলী পৰ্যবেক্ষক মণ্ডলী আৰু আমাৰ দৰ্শক যিসকল আছে সদাশয় সমাজীসকলৰ উপদেশ সৰ্বত কৰি বা তেওঁলোকৰ যিখিনি মনোভাৱ বা মনোভাৱ আটাইখিনি আমি ইয়াত সংগতি ৰাখি আমি খেলৰ প্ৰাইজবিলাক ঘোষণা কৰি আছোঁ। গতিকে আটাইৰে পুনৰবাৰ সহযোগিতা কামনা কৰিছোঁ যাতে সুন্দৰভাৱে খেলখন হৈ যায়। একমৰ কৰিছে 9-9 দহৰ ঘৰত 0-0 শতকৰ ঘৰত 7-7 হাজাৰৰ ঘৰত 0-0 আৰু মজুৰৰ ঘৰত আহিছে 2-2 20709 20709 20,709 এই সংখ্যাতে আমাৰ আহিছে। এইটো আমাৰ বিক্ৰী হোৱা বহীত আছে নে প্ৰথমে চাব আৰু তাৰপিছত আমি আনুষ্ঠানিকভাৱে ইয়াত ঘোষণা কৰিম। এইটো বিক্ৰী হোৱা আছে আৰু এইটো অন্য এগৰাকী বিচাৰক অভিভাৱক ভৰ্তিত পাছত আনুষ্ঠানিকভাৱে ঘোষণা কৰা। এই পুৰস্কাৰ বিজয়ী কুপন নম্বৰ 2 নম্বৰটো হৈছে 20709 20,709 20,709 এইটোকে আমি তৃতীয় পুৰস্কাৰ হিচাপে ঘোষণা কৰিছোঁ আৰু লগে লগে আমি চতুৰ্থ পুৰস্কাৰলৈ আগবাঢ়িছোঁ। আমাৰ এখন মাৰি আৰু স্ক্ৰীনশ্বট কৰি ল'ব লাগিব। আমাৰ দ্বিতীয় দহকৰ আমাৰ দহকৰ বান্ধৱখন আমাৰ পুৰস্কাৰ পুনৰ পৰীক্ষণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ বিচাৰক মণ্ডলী পৰ্যবেক্ষক মণ্ডলী আহিব লাগে।
আপোনালোক আটাই ধৈৰ্য সহকাৰে খেল উপভোগ কৰক আমি খেলখন যিমান পাৰি কষ্ট কৰাৰ কাৰণে যথেষ্ট চেষ্টা চলাইছোঁ যাতে সদাশয় ৰাইজ তথা ইয়াত খেলৰ লগত যিসকল জড়িত আছে বা যিসকলে চাই আছে আটাই যাতে এই খেলখন এক বিশেষ ধৰণে পৰিচালনা হোৱা হিচাপে যাতে গণ্য কৰিব পাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ আৰু সেইকাৰণে আমি পুনৰবাৰ এইখন অভিধান পাংখা পৰীক্ষা কৰিছোঁ এবার বেড়ে গেছে আকৌ আমি চাইছো আপোনালোক আটাই দেখিছে ইয়াৰ আগৰ পৰা 9 আহিছে এবাৰ আকৌ কি আমি চাই দিছো এবার সারি এসে আকৌ এবার ধরেছে এবারে গাইছে আপনারা দেখিছে এবার পাইছে 9 এবার পাইছে 4 এবার পাইছে 1 যদি আপনারা যদি ভাবে যে ঠিকই আছে তাহলে হাত পড়িলে আর উপরে এখন আমি আরম্ভ করি যেটাতে সকলে আমি ঠিক থাকা বলে ভাবিছো আর এবারে 5 জন হক আমি চতুর্থ পুরস্কারের মানে আগবাড়ি যাও আও দুটা দি মোবাইল নাম্বারটো গেছি দে আৰু এই নামটো দেখাই দিম এটা অফ করিয়া মতটা দি মই দিছি দে আমি বহুল খেল খেলি আছো আৰু বহুল খেলত কেইবাটা পুৰস্কাৰ আছে ইয়াৰ ভিতৰত আমাৰ ইতিমধ্যে 3টা পুৰস্কাৰে আমাৰ নিৰ্ধাৰণ হৈছে আমি আগলৈ আগবাঢ়ি আছো যাতে গোটেই খেলখন এক বিশেষ ধৰণে আগবাঢ়ি দিব পাৰোঁ তাৰ প্ৰতি আমি চেষ্টা চলিছো আমাৰ উপস্থিত আছে আমাৰ প্ৰতিটো সামাজিক বা যিকোনো অনুষ্ঠান দুৰ্গতৰ সময়তো আহি উপস্থিত ৰাতি 12টা বজাত কি ক'ব নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি খেলখনে নহয় এই 7 বছৰে যিখিনি খেল অনুষ্ঠিত হৈ আহিছে এই খেলসমূহ স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হৈ আছে গতিকে এইবাৰ স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হ'ব বুলি আশা কৰিছোঁ তালুকদাৰে এয়া 7 বছৰ ধৰি চলি আছে প্ৰতিটো বৰ্ষতে ইয়াৰ লগত জড়িত হৈ আছে আহি আছে আৰু এই খেল উপভোগ কৰি আছে গতিকে ইয়াত প্ৰতি বছৰে এটা যে স্বচ্ছতা আছে এই কথা অকপতে স্বীকাৰ কৰিছে আৰু এইবাৰো সেই ধৰণে হোৱাৰ কাৰণে আমি চেষ্টা চলাইছো যাতে এনেধৰণৰ খেল এখন পাব পাৰোঁ বা তেনেধৰণে খেলখন আমি যাতে সম্পূৰ্ণ কৰিব পাৰোঁ বাহিৰৰ পৰা বাস্তা লৈছে না ইতিমধ্যে আমাৰ 3টা পুৰস্কাৰ বহু খেলৰ নিৰ্ধাৰণ হৈ গৈছে আমি 14টা পুৰস্কাৰ আমি খেল খেলি আছো এককৰ ঘৰত আহিছে আমাৰ 3-3 দহকৰ ঘৰত 5-5 শতকৰ ঘৰত 3-3 হাজাৰ ঘৰত 3-3 আৰু অযুতৰ ঘৰত 1-3-3-5-3 13,353 এইটো আমাৰ ভূমি বিক্ৰী আছে আমি চাব তাৰপিছত আমি আনুষ্ঠানিকভাৱে এই পুৰস্কাৰটি ঘোষণা কৰিম 13,353 13353 এইটো বিক্ৰী হোৱা
আমাৰ যি বহুত মহিলা আছে আৰু এই পুৰস্কাৰটি আনুষ্ঠানিকভাৱে ঘোষণাৰ কাৰণে অন্যগৰাকী আমাৰ অভিনেতা নিতুল শৰ্মা অনুৰোধ আমাৰ চতুৰ্থ পুৰস্কাৰৰ বিজেতা 13353 অৰ্থাৎ 13,353 13,353 এইটোকে আমি চতুৰ্থ পুৰস্কাৰ হিচাপে ঘোষণা কৰিছো আৰু পঞ্চম পুৰস্কাৰ আগবাঢ়িছো পৰম নগৰে সকলো পাঁচজন আহিব পাঁচগৰাকী আহা আগুৱাই আহিব লাগে আহা সুইচ অন কৰি দিয়া নমস্কাৰ ভাগ্যৱান ভাগ্যৱতীসকল কোনে ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব পাৰে আৰু লগতে আপোনাৰ ভাগ্যস্ব কৰি ঘূৰি আছে এতিয়া বৰ্তমান বুকৰ খেল হৈ আছে আৰু প্ৰত্যেককে এটা অনুৰোধ জনাইছোঁ আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ আহিছে পেজটো ফ'ল' কৰি ৰাখিব অসমৰ যিকোনো খেলে আমি আমাৰ পেজৰ পৰা লাইভ চাব পাৰিব ধন্যবাদ সামান্তা 1 নম্বৰ তৰুণসংঘৰ বহুমুখী প্ৰকল্পৰ ৰূপায়ণে কৰা খেলখন এক গৌৰৱোজ্জ্বল অনুষ্ঠান ইয়াত আচলতে ক'বলৈ ভাষা নাই সমগ্ৰ অসমৰ ৰাইজে জানে আৰু স্বচ্ছতাৰে এই খেলখন উদযাপিত হৈ আহিছে প্ৰতি বছৰে আজিৰ যি হাৰত লোকে লোকালয় এটা পৰিৱেশ এই পৰিৱেশে আচলতে আপ্লুত কৰিছে খুব সুন্দৰ খেল ধন্যবাদ যোৱা কেইবছৰৰ অতি সুন্দৰভাৱে খেল সমাপন হৈছে এইবাৰ অতি সুন্দৰভাৱে হ'বলৈ আশাবাদী আৰু সেই ধৰণে আগুৱাই আছে আমাৰ খেলৰ যিটো পৰিচালনা বা খেলৰ ক্ষেত্ৰত যিখিনি কাৰ্যক্ৰমণিকা এইখিনি কথা ক'বলৈ স্বীকাৰ কৰিছে আমাৰ পৰিৱেশ কৰ্মী আনন্দ সদনাৰে আমি চতুৰ্থ পুৰস্কাৰলৈকে যেতিয়া ঘৰ হৈ গৈছে আমি পঞ্চম গৰাকী ভাগ্যৱান নিৰ্ধাৰণ কৰাৰ কাৰণে আমি খেল খেলি আছো গভীৰ খেলৰ ক্ষেত্ৰত আমাৰ পৰ্যবেক্ষক মণ্ডলী আহি আমাৰ হাজাৰ শতক দুইটাই চাব লাগে আহিব লাগে আৰু শতকটো নল আছে 10 নল আছে এটা হাজাৰটো চাব হাজাৰ দুটি দুইছে আহ এগৰাকী আহিব লাগে হাজাৰ আহকচোন এইটো ঘূৰাব লাগে হাজাৰ দুটা আহ এগৰাকী আৰু অৰিন্দম দত্তটো চাই আছে 110 জনে আৰু কেইজনে আছে চাংৰা 114 আমি ইতিমধ্যে 4টা পুৰস্কাৰ ঘোষণা কৰিছো পঞ্চম পুৰস্কাৰ অৱৰ্ড আমি পঞ্চম গৰাকী ভাগ্যৱান বিচাৰি খেলি আছো ইয়াত কেইবাগৰাকী বিশেষ ব্যক্তি আছে এই নিৰ্বাচনৰ বতৰতো অশেষ কাম এৰিও আমাৰ ইয়াত উপস্থিত হৈছে আমাৰ এগৰাকী বিশেষ ব্যক্তি আমাৰ লগে ধৰি নেওয়া কি ক'ব বাবাঘাটা 1 নম্বৰ তৰুণসংঘৰ বহুমুখী প্ৰকল্প এই প্ৰতি বছৰে আমি প্ৰস্তুত কৰি আছো এই অনুষ্ঠানৰ জড়িত অতি সুন্দৰভাৱে প্ৰতিবাৰৰ দৰে এইবাৰ হৈছে এটা কথা আমি মন কৰিব লাগিব যেতিয়া অসমৰ খেলসমূহ বন্ধ কৰি দিয়া আছিল তাৰ ভিতৰত কেইটামান অনুষ্ঠানকে এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে অনুমতি প্ৰদান কৰিছে তাৰপিছত অন্যতম হ'ল এই কেন্দ্ৰীয় 1 নম্বৰ তৰুণসংঘৰ খেল আৰু এইটোৱে প্ৰমাণ কৰি দিয়ে যে স্বচ্ছভাৱে খেল হয় ৰাইজৰ মংগলৰ কাৰণে সমাজৰ মংগলৰ কাৰণে সমাজৰ সেৱাৰ কাৰণে এই খেল অনুষ্ঠিত হয় আৰু এইটোৱে প্ৰমাণ কৰে তাতকৈ বেছি ক'ব লগা নাই অনাগত দিনত এই অনুষ্ঠানটো আকৌ আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছো নিকা স্বচ্ছতা আৰু সামাজিক দায়বদ্ধতা আমাৰ যিখিনি চৰকাৰী কাৰ্যক্ৰমণিকা আটাইখিনি সুন্দৰভাৱে সম্পন্ন কৰি এই খেলা অনুষ্ঠিত কৰা হৈছে গতিকে এই খেলে নিশ্চয় পৰৱৰ্তী সময়ত এটা বিশেষভাৱে আগুৱাই যাব আৰু এই স্বচ্ছতা সদায় থাকি যাব তাকে আশা কৰিছে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি পঞ্চম গৰাকী ভাগ্যৱানৰ আমি নম্বৰসমূহ ঘোষণা কৰিছো 1 ঘৰত 6 10 ঘৰত 9 9 শতকৰ ঘৰত 9 9 হাজাৰ ঘৰত 6 6 আৰু অযুতৰ ঘৰত 2 2 6 996 26,996 এইটো আমাৰ বিক্ৰী হোৱা বহি ৰাখে চাব আৰু তাৰ পিছতে আমি আনুষ্ঠানিকভাৱে
এই পুরস্কারটি আমি ঘোষণা করি 26996 26,996 এই বিক্রি হওয়া বই আছে আর এই পুরস্কারটি আনুষ্ঠানিকভাবে ঘোষণা করার পরে আমাদের উপস্থিত থাকা আমার ডক্টর তালুকদার অনুরোধ জানাই। নমস্কার, এইবার ভাগ্যবান নাম্বারটো হয়েছে 26996 অর্থাৎ 26,996। 26,996 এইটোকে আমি পঞ্চম পুরস্কার হিচাপে ঘোষণা কৰিছো আৰু লগতে আমি ষষ্ঠ পুরস্কার আগবাঢ়িছো বলন্ত সরকার উপার্জন আহিব লাগে। আগুৱাই আহিব লাগে, আগুৱাই আহা, একজন আহিব লাগে ইয়ালৈ। সুইচ অন কৰি দিয়া, সুইচ অন কৰি দিয়া। অফ কৰি দিয়া দে, অফ কৰি দিয়া, অফ কৰি দিয়া দে। ইতিমধ্যে আমাৰ 5টা পুৰস্কাৰ ঘোষণা হৈ গৈছে। আমি 6 নম্বৰ পুৰস্কাৰ আছো। আমাৰ ইয়াত কেইবাগৰাকী বিশেষ ব্যক্তি পৰ্যবেক্ষক হিচাপে আছে। আমাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ আমাৰ দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱা আমাৰ সকলোসকলৰ মৃদুল তালুকদাৰ আছে। এগৰাকী উত্তৰ ব্যক্তি কি ক'ব ৰ'ব? সকলোকে নমস্কাৰ জনাইছোঁ। পৰ্যবেক্ষকৰ লগতে যিসকল বিচাৰক আছে ৰঙালী বিহুৰ জনপ্ৰিয় শুভেচ্ছা জনাইছোঁ। আৰু আমি সকলোৱে জানো আৰু এই অনুষ্ঠানৰ লগত জড়িত নামঘাট 1 নং পৌৰসংঘৰ বহুমুখী প্ৰকল্প আৰু সেই প্ৰকল্পৰ কাৰণে যি উপহাৰ ঘোষণা কৰিলে সমসমাজী ৰাজ্যসকলে ইয়াৰ পৰা ভাল ভাল কাম কৰা হয়। প্ৰাকৃতিক দুৰ্যোগ হওক বা চিকিৎসাজনিত কাৰণত বা শিক্ষাত যদি কোনোবাই মেধা সম্পন্ন দুখীয়া ঘৰ থাকে তাত সহায় সহযোগিতা আগবঢ়োৱা হয়। গতিকে সেইকাৰণে ৰাইজৰ সমাদৰ লাভ কৰি এই অনুষ্ঠানটো চলি আছে। গতিকে আৰু আপোনালোকৰ যি উপস্থিতি আৰু যিসকল ডিলাৰ আছে, যিসকলে ক্ৰেতা, তেওঁলোকে আচলতে আমাৰ মূল সম্পদ। আৰু আপোনালোক নহ'লে নিশ্চয় এইবিলাক খেল অনুষ্ঠিত নহ'লহেঁতেন। আপোনালোকে যদি উপহাৰ বিতৰণৰ এই যি বিতৰণী ক্ৰয় নকৰিলে খেল অনুষ্ঠিত নহ'ল। গতিকে মই এই ক্ৰেতা আৰু যি ডিলাৰসকল তেখেতসকলক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ আৰু পুনৰ প্ৰত্যেককে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মৃদুলদাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পুনৰ আমাৰ যি ষষ্ঠ পুৰস্কাৰ আমি নম্বৰ ঘোষণা কৰিছোঁ। একক ঘৰ 1 1, 10 ঘৰ 2 2, 17 ঘৰ 6 6, 1000 ঘৰ 8 8 আৰু অযুতৰ ঘৰ 1 1 18621 18,621 এইটো আমাৰ বিক্ৰী হোৱা বহীত আছে, চাব। আৰু তাৰপিছত আমি আনুষ্ঠানিকভাৱে এই নম্বৰটি ঘোষণা কৰাৰ কাৰণে আমি আমাৰ বিচাৰক মণ্ডলীক অনুৰোধ জনাম। এইটো বিক্ৰী হোৱাত আছে, আমাৰ মাজত উপস্থিত আছে এগৰাকী এই খেলৰ ক্ষেত্ৰত বিশেষভাৱে অভিজ্ঞ ব্যক্তি, আমাৰ ৰফিকুল ইছলাম যাক ৰঘুম্ব বুলি জনা যায়, তেখেতক আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ অনুৰোধ জনাইছোঁ। 18621 বহী নম্বৰ 6 নম্বৰ দিছোঁ 18621 18621 28,621 28,621 18,621 আৰু এইটোকে আমি আনুষ্ঠানিকভাৱে ষষ্ঠ পুৰস্কাৰ হিচাপে ঘোষণা কৰিছোঁ 18,621 আৰু লগতে আমি সপ্তম পুৰস্কাৰলৈ আগবাঢ়িছোঁ। এইটো আমি সপ্তম পুৰস্কাৰ হিচাপে ঘোষণা কৰিছোঁ আৰু লগে আমি অষ্টম পুৰস্কাৰ আগবাঢ়িম। আহক ষষ্ঠ পুৰস্কাৰ আমি ঘোষণা কৰিছোঁ আৰু সপ্তম পুৰস্কাৰ মানে আহক, সপ্তম পুৰস্কাৰ মানে আহক, 5গৰাকী আহিব লাগে। আৰু আহিবলৈ আহক, 3জন আহক।
আৰু দুজন হওক এগৰাকী হওক এতিয়া সুইজন কৰি দিয়ক সুইজন কৰি দিয়ক এই যিটো হ'ব এইটো আমাৰ খাব অকণমান এইটো আমি নাকচ কৰি দিম কাৰণ এইটো সংযোগ গণ্ডগোল হৈছে এইটো হ'ব লাগিব তাৰপিছতে দিম এইটো হ'লেই আমি সকলো নম্বৰটো আমি নাকচ কৰিম আমি পুনৰ এই নম্বৰটো কাৰণে খেলি যাম এইটো আমি যিটো আহিব এইটো নাকচ কৰিম আমি কাৰণ যিহেতুকে আমাৰ এখন পাংখাই ভ্ৰমণৰ ক্ষেত্ৰত আমাৰ বিসংগতি হৈছে অৰ্থাৎ কাৰেণ্ট পোৱা নাছিলে এইটো আমি নাকচ কৰিম ইতিমধ্যে আমাৰ ছটাকৈ পুৰস্কাৰ ঘোষণা হৈ গৈছে ষষ্ঠ পুৰস্কাৰটো 18621 আৰু আমাৰ প্ৰথম পুৰস্কাৰটো আছিল 32408 দ্বিতীয় পুৰস্কাৰ 24907 তৃতীয় পুৰস্কাৰ 20709 চতুৰ্থ পুৰস্কাৰ 13353 পঞ্চম পুৰস্কাৰ 26996 আৰু ষষ্ঠ পুৰস্কাৰ 18621 আমি সপ্তম পুৰস্কাৰ কাৰণে আহিবলৈ 5 গৰাকী আহক আৰু এজন আহিব লাগে সুইচ অন কৰি দিয়া সুইচ অন অফ কৰি দিয়া এতিয়া অফ কৰি দিয়া ইতিমধ্যে আমাৰ ছটাকৈ পুৰস্কাৰ ঘোষণা হৈ গৈছে আমি সপ্তম পুৰস্কাৰ আমি খেলখন খেলি আছো আৰু প্ৰতি বছৰৰ নিচিনা এইবাৰ আমি এই ধৰণে আমি খেল খেলি আছো এই খেলখন যাতে নিকাশস্থ কৰিব পাৰে তাৰ কাৰণে চেষ্টা চলাই অহা হৈছে যাতে কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি নাথাকে সম্পূৰ্ণ যাতে ত্ৰুটিহীনভাৱে এই খেল অনুষ্ঠিত হৈ যায় কাৰণ বিগত আমাৰ যিখিনি সময়ত খেলবিলাক অনুষ্ঠিত হৈছিল অতি সুন্দৰভাৱে খেল আমাৰ পৰিচালনাৰ তথা খেলখন অতি সুন্দৰভাৱে সম্পন্ন হৈছিল এইবাৰ সেই দিশ ৰাখি এই খেল অনুষ্ঠিত কৰা হৈছে এখনো উঠেছে 8-8 10 5-5 17 3-3 হাজার 3-3 আর মজুতর 1 1-3-3-5-8 13,358 1-3-3-5-8 এইটো আমাৰ বিক্ৰী হোৱা আছে চাব আৰু তাৰ পাছত আমি আনুষ্ঠানিকভাৱে এই পুৰস্কাৰটি ঘোষণা কৰিম 13,358 এইটো বিক্ৰী হোৱা দিগত আছে আমাৰ মুখ্য বিচাৰ অমূল্য এইটো আনুষ্ঠানিকভাৱে ঘোষণা কৰা অনুৰোধ জনাইছোঁ অভিনন্দন 7 নম্বৰ পুৰস্কাৰৰ বাবে আমাৰ নম্বৰটো আহিছে 13358 অৰ্থাৎ 13,358 13,358 এইটোকে আমি সপ্তম পুৰস্কাৰ ঘোষণা কৰিছো এতিয়া আমি অষ্টম পুৰস্কাৰলৈ আগবাঢ়িছো
এইবাৰো আমাৰ 8ম বছৰ ভাগ্যৱান নিধন কাৰণে আকৌ আহিব লাগে আহক 5গৰাকী আহক আহিব লাগে আহক আকৌ লাগে আহক আবেদন আহক চকুত সেইকাৰণে আপুনি সহায় কৰিব লাগিছে ন ঠিক আছে সেইকাৰণে বেছি সহায় কৰি আছে লাগে আটাইকেইটা চুইছে হয়তো আমাৰ চেষ্টা কৰিছে ঠিকে আছে আমাৰ খেল চলি আছে আৰু যাতে সুন্দৰভাৱে যেনেকৈ আৰু খেল খেলিব পাৰোঁ তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাই আছো খেল উপভোগ কৰি আছে কেনেকুৱা লাগে খেলখন শুদ্ধ আৰু কষ্টলিকা পাই আছে আৰু তাৰ মানে খেল আমাৰ সকলোৱে সুন্দৰভাৱে উপভোগ কৰি আছে এখন ওলাইছে আমার 8-8 10 5-5 17 3-3 হাজার 6-6 আর ওজুদর রয়েছে 2-2 2-6-3 5-8 2-6-3 5-8 26,358 2-6-3-5-8 এইটো আমাৰ বিক্ৰী হোৱা হৈ আছে চাব আৰু তাৰপিছত আমি আনুষ্ঠানিকভাৱে এইটো বিক্ৰী হোৱা আছে আৰু এই নম্বৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ কাৰণে আমাৰ